আমাৰ সমগ্ৰ যোৰহাট জিলাতে যি ৰাহুল গান্ধীৰ যি কাৰ্যসূচী লৈ সকলো ব্যস্ত হৈ পৰিছে। আমি দেখিবলৈ পাইছোঁ প্ৰায় আমগুৰিৰ পৰা আমাৰ নকছাৰীলৈকে যি জনতা সমাৱেশ হৈছে। এই সমাৱেশত আমি দেখিছোঁ আমাৰ যিসকল জনসাধাৰণ ৰাহুল গান্ধী চাবৰ কাৰণে অপেক্ষা কৰি আছে। গতিকে আমাৰ ইয়াতে আমি বৰ্তমান উপস্থিত আছোঁ নকছাৰী, আৰু এই নকছাৰীৰ বিভিন্ন ৰাইজ ৰাস্তাৰ কিনাৰে কিনাৰে সাজু হৈ আছে আমাৰ। গতিকে মই ইয়াৰ পৰিৱেশ দেখুৱাম মোৰ লগত বিশেষ ব্যক্তি আছে। গতিকে মই কি ক'ব, কিয় আহিছে কওকচোন? হয় হয় দেখিছে ইয়াতে পুৰুষ মহিলা সকলোৱে আমাৰ দেখিছে। আমি আমগুৰিৰ পৰা আমি নকছাৰীলৈ দেখিছোঁ মানুহৰ লাইন পাতি আছে। গতিকে বিভিন্ন পুৰুষ মহিলা আহিছে। আমি ইয়াতে কিয় আহিছে ইয়াতে? হয় হয় হয়। আপুনি কি ক'ব? আজি আপুনি ইয়াতে থিয় হৈ আছে যে? হয়, যি এজন আমাৰ ৰাষ্ট্ৰীয় যি নেতা ৰাহুল গান্ধী ডাঙৰীয়া আহিব। গতিকে ৰাহুল গান্ধীক চাবৰ বাবে তেওঁলোকে কৈছে, তেওঁলোকে মানে সম্পূৰ্ণ ওচৰৰ পৰা দেখা নাই, তেওঁলোকে টিভিৰ পৰা দেখিছে, তেওঁলোকে সন্মুখত চাব বিচাৰিছে। গতিকে ইয়াতে মই আৰু আছে পুৰুষ আছে, মই তেওঁলোকে জানিম। গতিকে তেওঁলোকে যি ৰাহুল গান্ধী ডাঙৰীয়া চাবৰ বাবে ইচ্ছুক, তেওঁলোকে ইয়াতে মহাত্মা গান্ধী ফটো লৈ আছে, ভাৰত জোড়ো ন্যায় যাত্ৰা। কি ক'ব আপুনি? আমি এই ন্যায় যাত্ৰা আমি স্বাগতম জনাইছোঁ, আৰু আমি যি গণতন্ত্ৰ ৰক্ষা, সংবিধান ৰক্ষা, দেশ ৰক্ষাৰ স্বাৰ্থত যি ন্যায় যাত্ৰা মাননীয় ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছে, আমি দিলছে মানে আমি স্বাগতম জনাইছোঁ। আৰু দেশত যি লুণ্ঠন ৰাজ চলিছে, হিটলাৰী ৰাজ চলিছে, ইয়াৰ বিৰুদ্ধে আমি সকলো একত্ৰিত হৈছোঁ। আৰু আগন্তুক দিনত এই ন্যায় যাত্ৰা সফল ৰূপায়ণ কৰিব। আৰু এই মোদীৰ যি হিটলাৰী ৰাজ, দেশৰ যি লুণ্ঠন চলাই আছে, আমি ইয়াৰ বিৰুদ্ধে মজবুত যি মঞ্চ গঠন হৈছে, ইণ্ডিয়া মঞ্চ, সংগ্ৰামী মঞ্চ, এই মঞ্চক মজবুত কৰিবলৈ আমি একত্ৰিত হৈছোঁ। মই দেখিছে যিসকল ৰাইজে উপস্থিত তেওঁলোকে কৈছে, তেওঁলোকে যি ভাৰতীয় জনতা পাৰ্টীৰ যি চৰকাৰ চলি আছে, এই চৰকাৰ তেওঁলোকে সন্তুষ্ট নহয়। তেওঁলোকে কৈছে, তেওঁলোকে ক'ব বিচাৰিছে যে তেওঁলোকে যিটো শাসন ব্যৱস্থা সম্পূৰ্ণ সন্তুষ্ট নহয়। গতিকে আৰু এজন ব্যক্তি আছে, মই কিবা সুধিম, আপুনি কি ক'ব বিচাৰিছে? হয়, আমি CPIML যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা মাননীয় ৰাহুল গান্ধী ডাঙৰীয়াই যি ভাৰতবৰ্ষৰ যি ন্যায় যাত্ৰা আৰম্ভ কৰিছে, আমি যোৰহাট জিলা সমিতিয়ে আমি স্বাগতম জনাবৰ কাৰণে আমি CPIML ফালৰ পৰা আহিছোঁ। আৰু আমি এই যাত্ৰা সংবিধান ৰক্ষাৰ যাত্ৰা, এই যাত্ৰা দেশৰ গণতন্ত্ৰ ৰক্ষাৰ যাত্ৰা, এই যাত্ৰা কৃষকৰ ন্যায়ৰ যাত্ৰা বুলি আমি ভাবিছোঁ। আৰু এই যাত্ৰা মানে সম্পূৰ্ণভাৱে সফল হওক তাৰে কামনাৰে আমি মই দেখিছে। গতিকে তেওঁলোকক বিভিন্ন দল সংগঠন, বিভিন্ন ৰাজনৈতিক দলেই নহয়, বিভিন্ন দল সংগঠন আছে। তেওঁলোকে যি ভাৰতীয় জনতা পাৰ্টীৰ যি চৰকাৰ, যি তেওঁলোকে শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থা তেওঁলোকে সন্তুষ্ট নহয় বুলি কৈছে। গতিকে বিভিন্নজন আহি আমাৰ দেখা গৈছে। আমি বিশেষকৈ যোৰহাট জিলাত আমি আছোঁ, বৰ্তমান যোৰহাট জিলাত মই উপস্থিত দাদা, আপুনি কি ক'ব? ইয়াতে আপুনি থিয় হৈ আছে, ৰাহুল চাবলৈ আহিছে। আপুনি ক'ৰ পৰা আহিছে? কিয় ক'ব আহিছে? হয়, আমাৰ ৰাহুল গান্ধী নিশ্চয় এইবাৰ ভাত বসাটা আমাৰ অঞ্চলৰ আপুনি এতিয়া বৰ্তমান যি চৰকাৰ চলি আছে, আপুনি তাতে সন্তুষ্ট নহয় নেকি? সন্তুষ্ট নহয়। দেখিছে? হয় হয়, যি আমাৰ যিসকল আছে এই জনসাধাৰণ, বিশেষ জনসাধাৰণক কৈছে, তেওঁলোকে কৈছে যে তেওঁলোকে বেল চাই দিছে, চামুচেৰে দিছে। গতিকে এনেকুৱা যি হিটলাৰী শাসন বুলি কৈছে, যি ভাৰতীয় জনতা পাৰ্টীৰ যি হিটলাৰী শাসন, এই হিটলাৰী শাসন তেওঁলোকে সম্পূৰ্ণ সন্তুষ্ট নহয়। আৰু তেওঁলোকে বৰ্তমান বিচাৰিছে যে কংগ্ৰেছ চৰকাৰ আহক, পুনৰ কংগ্ৰেছ চৰকাৰ আহিলে তেওঁলোকে যি ভাবিছে, তেওঁলোকে দেশৰ শাসন ব্যৱস্থা ভাল হ'ব, নহয়নে? আৰু ব্যক্তি আছে, আপুনি কি ক'ব? ইয়াতে থিয় হৈ আছে আজি ৰাস্তা কিনাৰত।
এতিয়া ভাৰতবৰ্ষত যিমানখিনি সমস্যা সৃষ্টি হৈছে তাৰমানে সেই সমস্যাবোৰ ৰোধ কৰিবৰ কাৰণে ৰাইজে চিন্তা কৰিব হ'ল যে নতুনকৈ যদি চিন্তা আগ নবঢ়ায় আৰু আমাৰ মানে ধ্বংস সকলো আগবাঢ়িব। সেয়েহে আমি ক'ব খুজিছোঁ যে সকলো ৰাইজ ঐক্যবদ্ধ হৈ আকৌ পুনৰ নতুন চৰকাৰ গঠন কৰিবৰ বাবে সকলোকে আহ্বান কৰিছোঁ। ধন্যবাদ থাকিল। গতিকে তেওঁলোকে যি বৰ্তমান যি চৰকাৰ চলি আছে মুঠেকে কোনোজনে সন্তুষ্ট নহয়। পুৰুষ মহিলাকে ধৰি বিভিন্ন সা সামগ্ৰীৰ দাম বাঢ়িছে। গতিকে আমাৰ যি দৰিদ্ৰ জনসাধাৰণৰ সম্পূৰ্ণ সন্তুষ্ট নহয়। গতিকে আজি তেওঁলোকে ৰাহুল গান্ধীক সন্মুখত চাবৰ বাবে ৰখি আছে। आप क्या बोलेंगे? आप थोड़ा बोलिए तो राहुल गांधी के ये खड़ा है रास्ता में। राहुल गांधी जी को हम देखने के लिए यहाँ पर खड़े हुए हैं। कैसे है इसे फोटो में टीवी में तो हम देखे हैं, लेकिन अभी सामने से उनको देखेंगे थोड़ा मन अच्छा लगेगा, दिल में अच्छा लगेगा जब राहुल गांधी जी को हम देखें। মই দেখিল ধন্যবাদ থাকিল। গতিকে বিভিন্ন ভাষা ভাষী লোক বিভিন্ন ধৰণৰ ব্যক্তিয়ে উপস্থিত হৈছে। পুৰুষ মহিলাকে বিভিন্নজনে আহিছে ৰাহুল গান্ধীক সন্মুখত চাবলৈ আহিছে। আমাৰ ৰাহুল গান্ধীক সন্মুখত চাবলৈ যিখন ইচ্ছা আছে বাইদেউ আপুনি কি ক'ব? আপুনি কি হয় ৰাস্তাত চাবলৈ গৈ আছে? হয় মানে আপুনি হয় আপুনি কংগ্ৰেছ চৰকাৰ হোৱাটো বিচাৰিছে নেকি পৰৱৰ্তী সময়ত? বিচাৰিছে। কিয় বিচাৰিছে? বৰ্তমান যি চৰকাৰ চলি আছে তাতে সন্তুষ্ট নহয় নেকি আপুনি? অল্প নাই নেকি? যি বৰ্তমান যি চৰকাৰ চলি আছে তাত আপুনি কি সন্তুষ্ট নহয় নেকি? হয় দেখিছে। গতিকে আমি